কোনো এক কাম আৰম্ভণি কৰাতকৈ তাক কণ্টিনিউ কৰাটো আমাৰ বাবে আটাইতকৈ কঠিন আৰু চিনেমাৰ ক্ষেত্ৰতো আমাৰ তেনেকুৱাই হয়। এখন চিনেমা মই প্ৰত্যেকখন চিনেমাকে মই মোৰ শেষৰখন চিনেমা বুলি ভাবিব লগা হয়, কিয়নো আমাৰ চাকৰিপ্ৰিয় যিখন সমাজ আছে সেই সমাজত আপুনি স্বাধীনভাৱে কিবা এটা কৰা আৰু তাক কণ্টিনিউ কৰাটো আটাইতকৈ কঠিন কাম মোৰ দৃষ্টিত। চিনেমা এখন কৰিবৰ বাবে প্ৰথমে আপুনি সেই চিন্তাটো কৰি ল'ব লাগিব যে মই এখন চিনেমা বনাম, লাগিলে যিমান প্ৰত্যাহ্বান নহওক কিয়। তাৰপিছত আহে আপুনি কোনটো টপিকৰ ওপৰত চিনেমা এখন বনাব, সেই টপিকটো চিলেকশ্যন কৰাটো আটাইতকৈ কঠিন কাম। আৰু সেই টপিকটো চিলেক্ট কৰি তাক ৰিচাৰ্চ কৰি তাক এখন সুন্দৰ স্ক্ৰিপ্টত সজাই তোলাটো আটাইতকৈ ডাঙৰ কলা বুলি চিনেমাত সেইটো এটা ক'ব পাৰি। তাৰপিছত আহে আপোনাৰ প্ৰি প্ৰডাকশ্যনত আন যিবোৰ আহে আপোনাৰ কি ধৰণে আপুনি পইচা পাতি মেনেজ কৰিব, কোনে ক'ত আপোনাক এড দিব, কোনবোৰ মানে কাক কাষ্ট কৰিব, কোনটো কেৰেক্টাৰত কোনজন মানে ল'ৰা ছোৱালীক আপুনি কাষ্ট কৰিব। আৰু তাতকৈ ডাঙৰ কথাটো হৈছে আপোনাৰ মানে চিটুৱেশ্যন মতে আপুনি লোকেশ্যন কি ল'ব তাতে। আৰু আমাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান কিয়নো হৈছে আমি এটা মিনিমাম এটা বস্তু সীমাৰ মাজত আমি কামবোৰ কৰিব লগা হয়, যিহেতু আমাৰ অধিক টকা পইচা নাই বা অধিক ৰিচোৰ্চ নাই য'ত আমি সকলো ধৰণৰ কাম কৰিব পাৰোঁ। সেয়েহে আমি আমাৰ ৰিচোৰ্চ মতে আমি যিখিনিত পাৰোঁ বা আমাৰ শাৰীৰিক শ্ৰমেৰে যিখিনি পাৰোঁ আমি সিমানখিনি কৰিব লগা হয়। আৰু প্ৰি প্ৰডাকশ্যনটো আমাৰ যিহেতু চিনেমাৰ তিনিটা প্ৰডাকশ্যন থাকে, প্ৰি প্ৰডাকশ্যন, প্ৰডাকশ্যন এণ্ড পষ্ট প্ৰডাকশ্যন। প্ৰত্যেকটো প্ৰডাকশ্যনেই কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট হয়। তেনেকৈ প্ৰি প্ৰডাকশ্যনো আটাইতকৈ ইম্পৰ্টেণ্ট হয়, কাৰণ প্ৰি প্ৰডাকশ্যনটোক আপুনি চিনেমাখনৰ সেই ভিটিটো বুলি ক'ব পাৰে, যাত সেই আপুনি অট্টালিকাটো নিৰ্মাণ কৰিব। সেয়া প্ৰি প্ৰডাকশ্যনত আমি ফিল্ম এখন বনাওঁতে যথেষ্ট ৰিচাৰ্চ কৰোঁ। আমাৰ যিখন মানি অন মাইণ্ডটো ইজি মানি কালচাৰটো আমাৰ গাঁৱৰ এটা ডকাইত কেছ এটাৰ পৰা মোৰ এই কনচেপ্টটো আহিছিলে যে মানুহজন বহুত বেছি ধনী। মই আগতে ভাবো নাছিলোঁ যে তেখেতৰ শিক্ষা নাই তেনেকুৱা যিটো আনুষ্ঠানিক শিক্ষা। মই ভাবিলোঁ যে কিয় এনেকৈ ইমান ধনী হয়। পিছত এদিন মানুহজন মানে কেছত ধৰাত পৰিল, পুলিচে আহি লৈ গ'লহি মানে ডকাইতজনিত ঘটনাৰ লগত জড়িত। তেতিয়া মই গম পালোঁ যে আচলতে পইচা ধনী হ'বলৈ বিভিন্ন ধৰণৰ অপকৰ্মও কৰে, আৰু সেইটোৱে ইজি মানি, সহজে ধনী হ'ব পাৰে। আৰু সেই ইজি মানি কালচাৰটোক মানে মনত লৈয়ে মই মানি অন মাইণ্ডখন লিখিবলৈ আৰম্ভ কৰিছিলোঁ, আৰু তেনেকেই আমাৰ আৰম্ভ হৈছিল মানি অন মাইণ্ডৰ যাত্ৰা। এতিয়া ৰাতি প্ৰায় 11 বাজি গৈছে। আমাৰ এইখন দেখিবলৈ পাইছে দৰ্জাত সম্পূৰ্ণ পেপাৰ লগাই দিয়া হৈছে, আৰু এইখন ৱাল অফ লেজেণ্ড। এটা ফালে আমাৰ ভাৰতীয় লেজেণ্ডবোৰ আৰু আনটো ফালে আন্তঃৰাষ্ট্ৰীয় লেজেণ্ডবোৰৰ ফটো লগোৱা হৈছে। আৰু এই দেখিবলৈ পাইছে আমাৰ দিনতো যথেষ্ট কষ্ট হৈছে, দিনতো যথেষ্ট কাম কৰা হৈছে, আৰু এতিয়াও কাম চলিয়ে আছে আমাৰ। কাইলৈ ৰাতিপুৱা 9:30ত শ্বুটিং আছে। কষ্ট কৰিছোঁ, চাওঁ কি হয়, ফলাফল কি দিয়ে জীৱনে। জুলাই 11, 2021। আমাৰ ইতিমধ্যে সকলো প্ৰস্তুতি ৰেডি। আমাৰ ৱাল অফ লেজেণ্ড ৰেডি হৈছে, আমাৰ দৰ্জাৰ বেৰত একদম একেবাৰে পেপাৰ মাৰা হৈছে, সকলোখিনি ৰেডি, কেমেৰা ৰেডি, আৰ্টিষ্ট ৰেডি, এভৰিথিং ৰেডি। 9:30 ৰাতিপুৱা আমি 12:40 এটা শ্বুট আছে, কানাড়া বেংকৰ আগত সকলো ৰেডি। কিন্তু সেই সময়তে আহে এটা আমাৰ বাবে বাধা, অন্য একো নহয়, বৰষুণ। প্ৰথম দিনাৰ শ্বুটিঙতে আমি 9:30ৰ পৰা প্ৰায় 4টা বজালৈকে আমি ৰ'ব লগা হৈছিলে একমাত্ৰ বৰষুণৰ বাবে। আৰু আপুনি চাগে জানেই যে এনেই একো এটা নকৰাকৈ ৰৈ থকাটো কিমান কষ্টকৰ। আৰু সেইদিনা প্ৰথমবাৰৰ বাবে আমাৰ মাজত আহিছিল আমাৰ চিনেমাৰ মূল নায়িকা অংকিতা।
কুলক্ষণীৰ চৰিত্ৰটোৰ এক্টিং কৰি থকা হৈছে আমাৰ গাঁওবাসী ৰাইজক একত্ৰিত কৰা হৈছে মোৰ জীৱনৰ নতুন এটা অভিজ্ঞতাৰ সেইদিনা আছিল প্ৰথমটো দিন জখলা প্ৰডাকশ্যনৰ এখন চুটি ছবি মানি অন মাইন তাত অভিনয় কৰাৰ সুবিধা পাইছিলোঁ আমিনুল দা ডিৰেক্টৰ হয় তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সুবিধা দিয়াৰ বাবে সেইদিনা প্ৰথম দিনা আমি শ্বুটিঙত আহিছিলোঁ 9:30 মানত আহি আমাৰ ধুনীয়া প্লেনিং হৈ আছিল এটা শ্বুটিং কৰাৰ চাৰিআলি চকত কিন্তু প্ৰচণ্ড বৰষুণৰ বাবে আমাৰ টাইমটো অলপমান পিছুৱাই গ'ল ৰখি থাকিব লগা হ'ল বহুত টাইম 4টা মানলৈ আমি তাতে তেনেকৈ ৰখি থাকিলোঁ সেইদিনা মোৰ প্ৰথম দিন যিহেতু মোৰ অলপ ভয়ো লাগি আছিল ভালকৈ মই কাকো এনেকৈ চিনিও নাপাওঁ তাৰপিছতো তেওঁলোকে ধুনীয়াকৈ কথা বতৰা পাতি মোক এডজাষ্ট কৰি লৈছিল সেই অৱস্থাটোৰ সৈতে মই ধুনীয়াকৈ এডজাষ্ট হ'ব পাৰিছিলোঁ তেনেকৈ দিনটো ফূৰ্তি কৰিয়ে 4টামান বজাৰ পৰা আমি আকৌ আহি শ্বুটিং আৰম্ভ কৰি দিছোঁ তেনেকৈ প্ৰথম দিনৰ শ্বুটিং আমাৰ আৰম্ভ হৈছিলে এনেকৈ 2-3দিনকৈ আমাৰ এনেকৈ শ্বুটিং হৈছিল নতুন নতুন অভিজ্ঞতা পাইছিলোঁ নাজানাখিনি শিকাই দিছিল সকলোৱে ধুনীয়াকৈ সেইখিনিয়ে আৰু দিন বুলি গম পাইছে দে একদম দিন বুলি তো গম পাব হ'ব উপায় নাই মই ব্ৰাইটনেছটো একদম ডাউন কৰি পেলাই কিবা এটা কৰিব লাগে এডিটিঙত কিবা কৰিব লাগিব কম বৰ লাগে হ'ব এই ধোৱাটো আহি আছে নে চোৱাচোন স্মকটো তোমাৰ স্মোকটো ইয়াৰে আহি আছে এই তাৰে সেইটো স্মকে আহি থাকক অকণমান গম পায় সেইটো আহি থাকক সেইটো থৈ আৰু নাহি লৈ আছে সেইটোতে আছিলা ন লৈ আছোঁ যাক ৰেডি কেমেৰা ৰেডি লগাই দিছে একশ্যন কথা ক কাট অটো আনে নাই ছাৰ যদি এইখিনি পাব ন আপোনালোকে চাই দিবা অঁ অঁ আপনি আমাক শূন্য মাৰি দিয়া একো নাই আপোনালোকে খেলি যাব ৰেডি একশ্যন হ'ব আৰু জোৰত মাৰ বাইকৰ টৰ্চ জ্বলাই চাৰ জোৰে মাৰিব গালত লাগাকে মাৰক একো নাই প্ৰথম দিনৰ সেই বৰষুণ 9:30 শ্বুটিং গৈ আবেলি 4টা বজা কিছু তিতা কিছু মিঠা অভিজ্ঞতাৰ পিছত আমি দ্বিতীয়টো দিন আমাৰ প্ৰায় 10মান বজাত আমাৰ আৰম্ভ হৈছিল আৰু দ্বিতীয় দিনটো আমাৰ কাৰণে আছিল এটা অন্যতম এটা বিশেষ দিন আমি দ্বিতীয় দিনত আমাৰ ফিল্মত প্ৰথমবাৰৰ বাবে আমি নতুন কিছুমান পদ্ধতি ইউজ কৰিছিলোঁ আমি ৰিফ্লেক্টৰ ইউজ কৰিছিলোঁ ৰিফ্লেক্টৰখন আমি ফইল পেপাৰ লগাই যিটো সাগৰ ফেনাৰ হয় সাগৰ ফেনাৰে আমি সাগৰ ফেনাত ৰিফ্লেক্টৰ লগাই আমি ফইল পেপাৰ লগাই ৰিফ্লেক্টৰ ইউজ কৰিছিলোঁ আমি বাগানত দ্বিতীয়টো দিন শ্বুট কৰিছিলোঁ বাগানত কেতিয়াবা পোহৰ আহে কেতিয়াবা নাহে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান কিছু আমাৰ দেহাবোৰো ভাগৰুৱা হৈছিলে তাৰপিছত আমি দ্বিতীয় দিনত অন্যতম এটা কাহিনী আছিলে যে আমি ৰাতিপুৱা 9:30 আমাৰ ৰাতিপুৱা 10টাৰ পৰা প্ৰায় ৰাতি আমি 9:30 মানলৈকে আমি মানে শ্বুটিং কৰিব লগা হৈছিলে দেহাবোৰ একদম ভাগৰি গৈছিলে সেই ভাগৰতে এটা নতুন আমাৰ কাহিনী এটা আৰম্ভ হৈছিলে যিটো আমি ট্ৰেইলাৰত ইউজ কৰিছোঁ জগন্নাথৰ মুখেৰে ঠেট খেলা এই ঠেট খেলাটো এনেকুৱা এটা কাহিনী আপোনালোকে ট্ৰেইলাৰত দেখিছে ঠেট খেলাৰ কিছু কাহিনী মই নকওঁ জগন্নাথৰ মুখেৰে শুনাব ৰেডি একশ্যন নোৱাৰি ভাই আজি শনিবাৰ আৰু গতি নাই পেট কেলা কি বাৰাবাৰ দি থাকিম কেলা দ্বিতীয় দিনৰ অনুভৱ খুবেই সুকীয়া আছিলে সেই দিনটোত আমি ৰাতিপুৱা প্ৰায় 10:30 মানৰ পৰা আমাৰ শ্বুটিং আৰম্ভ হৈছিলে
আৰু শ্বুটিঙৰ সময়খিনিত বিভিন্ন তিতা মিঠা বিভিন্ন ধৰণৰ অনুভৱ হৈছিল আমাৰ। আমি সেইদিনা আমি ৰবৰ বাগানত গৈ শ্বুট কৰিছিলোঁ আৰু ৰবৰ বাগানত পোহৰৰ অলপ প্ৰব্লেম আছিলে। তো তাৰ বাবে আমি বিভিন্ন ধৰণৰ আমি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিলে। আমি এটা ডাইলগে 2-3 বাৰ দিব লগা হৈছিলে। কেমেৰাৰ আমাৰ কেমেৰা আমাৰ কম আছিলে। এটা কেমেৰাৰে আমি বিভিন্ন শ্বুট লৈছিলোঁ। তো তেনেকুৱা ধৰণৰ পৰিস্থিতিত আমি দিনটো কাম কৰি ৰাতিৰ শ্বুটখিনিৰ সময়ত আমি বহুত ভাগৰি গৈছিলোঁ। আৰু সেই সময়তে ৰাতিৰ শ্বুটত আপোনালোকে ট্ৰেইলাৰত এটা আমিনুলে কৈছে অলপ আগতে যে ট্ৰেইলাৰত এটা ঘটনা এটা আপোনালোকে দেখিছে চাগে। গতিকে সেইখিনি হ'ল ভাগৰুৱা অৱস্থাত। আমিনুলে বাৰে বাৰে কৈ আছিলে যে এটা ডাইলগ আকৌ এবাৰ দে। তেনেকুৱা পৰিস্থিতিত মোৰ মুখৰ পৰা মানে ক'ব নোৱাৰাকৈ মানে ওলাই গ'ল এটা শব্দ। আৰু সেই মেমৰিটো হয়তো মোৰ জীৱনৰ কাৰণে শ্বুটিঙৰ সময়খিনিত এটা বিশেষ মেমৰি আছিলে। আৰু সেইবিলাক দেখি শুনিয়ে আৰু চাই এতিয়া ভাল লাগে, ভাবি ভাল লাগে। বাকী অভাৰঅল আমাৰ স্মৃতি বহুতেই ভাল আছিলে ফিল্মখনৰ লগত। ডে 1, ডে 2 ফিনিছ, দেহ মন সকলো ভাগৰুৱা। কিন্তু মোৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো আছিলে যে মই বহুত বেছি ভাগৰুৱা হ'লেও মই বাকীবোৰক মোৰ ভাগৰটো দেখুৱাব নোৱাৰোঁ। কিয়নো মই যদি মোৰ ভাগৰটো দেখাওঁ, বাকীবোৰ নিজে মানে মানসিকভাৱে হওক বা যেনেকৈ নহওক দুৰ্বল হৈ পৰে। আৰু চিনেমা এখনৰ বাবে কিন্তু দুৰ্বল মন, দুৰ্বল দেহাটো কেতিয়াও প্ৰয়োজন নহয়। তেনেকৈ আমাৰ ডে 3 আৰম্ভ হৈছিল। ডে 3ৰ প্ৰথমটো দৃশ্য আছিলে আমাৰ যিটো পাকঘৰত মাকে যেতিয়া সন্তানক কয় যে বাচ্ছা তই পঢ়ি শুনি ভাল ডাঙৰ মানুহ হ'ব লাগিব। প্ৰত্যেকজনেই মাকে হয়তো সন্তানক লৈ তেনেকৈ সপোন দেখি যে তুমি ডাঙৰ হ'বা, মোৰ সন্তান ডাঙৰ হ'ব, এদিন হেৰি হ'ব। আৰু সেই শ্বটটো লওঁতে আমি কি কৰিব লগা হৈছিলে, আমাৰ যিটো এটা গাঁৱৰ ওচৰৰে আমাৰ এঘৰ মানুহৰ আমাৰ ঘৰ এটা আছিলে। ত'ত আমি কি কৰিছিলোঁ, একেবাৰে দিনত শ্বুটটো ল'ব লগা হৈছিলে। তিৰপল আৰি দি যিমান যেনেকৈ বস্তা টিং যেনেকৈ পাৰিছোঁ মানে কি কৰিব লাগে, আমি আন্ধাৰ কৰিব লাগে। তাত আন্ধাৰ কৰাৰ পিছত কি আহে, পোহৰৰ এটা সমস্যা আহে। আমাৰ যিহেতু পোহৰৰ একদম মই আগেই কৈছোঁ আমাৰ চ'ৰ্চটো তেনেই কম, টোটেলি পোহৰ আমাৰ তাতে নাই। এই পোহৰৰ ক্ষেত্ৰত কি হৈছিলে, বিশেষকৈ মই নাম ল'ব লাগিব আমাৰ ৰাণাই আমাৰ পোহৰৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছে। হাত পুৰি গৈছে। 100 ৱাটৰ বাল্ব দি সেনেকৈ ধৰিব লগা হৈছে। আমাৰ যিখন কাগজেদি এখন হেৰি দিয়া হৈছিলে, তাক পোহৰটো চিটিকি নিয়া হৈছিলে, সেই কাগজখন পুৰি গৈছে। সেই অলপ সময়ৰ শ্বুটটোত কিন্তু বহুত সময় লৈছিলে আমাৰ সেইদিনাখনে। তাৰপিছত আমি বাহেতা চাৰিআলিত শ্বুট কৰিব লগা হৈছিলে। আমাৰ সেইদিনা অলপ বেয়াও লাগিছিলে, যিটো আমাৰ ব্ৰেডটো সঁচা হয়। ব্ৰেডটো খচিবলৈ যথেষ্ট বেয়া লাগিছিল, কিয়নো খাদ্য এটা তেনেকৈ অপচয় কৰিব ভাল নালাগে। আৰু সেয়েহে আমি সেই ব্ৰেডটো যিহেতু আমি নিজে খাব নোৱাৰোঁ, কিন্তু আমি জীৱ জন্তুৰ বাবে এই ব্ৰেডটো মানে জীৱ জন্তুক দিছিলোঁ, ব্ৰেডটো অন্ততঃ ইউজ কৰিছিলোঁ। তাৰপিছত আহি আকৌ ৰাতি শ্বুট হৈছিলে আমাৰ সেই যিটো আমাৰ ৰাতিৰ সেই ডকাইতৰ শ্বুটটো, যিটো আমি ডকাইতৰ শ্বুটটো আটাইতকৈ ইণ্টাৰেষ্টিং কি আছিলে, কেমেৰা টৰ্চৰ পোহৰেৰে 1 টেক শ্বট আছিলে। এইটো এবাৰ টৰ্চ ইয়াৰ মুখত মাৰিছোঁ, এবাৰ টিনাৰ মুখত, এবাৰ মোৰ মুখত, এবাৰ জগন্নাথৰ মুখত, এবাৰ ধনৰ মুখত। এই ডকাইতৰ শ্বটটো আছিল খুব এটা ইণ্টাৰেষ্টিং। আৰু প্ৰথমবাৰৰ বাবে আমি তেনেকৈ 1 টেক শ্বট এটা আমি ট্ৰাই কৰিছিলোঁ। আৰু সেই সকলোবোৰৰ ক্ষেত্ৰত কিন্তু আছিফ যি আমাৰ এডিটৰ, চিনেমাটোগ্ৰাফাৰ, আছিফৰ এটা বিশেষ ভূমিকা আছে। সকলোবোৰ নহয়, গোটেই চিনেমাখনৰ ক্ষেত্ৰতে আছিফৰ এটা বিশেষ ভূমিকা আছিফে পালন কৰিছে। হয়তো যাৰ বাবে হয়তো আমাৰ চিনেমাখন হয়তো তুলনামূলকভাৱে ধুনীয়া হৈছে, কিন্তু ইয়াতকৈ আৰু বহুত ধুনীয়া চিনেমা আমি আপোনালোকক দিয়াৰ মন আছে। অন্ততঃ মানে তেনেকৈ গোটেই কষ্টৰ ফলত এখন চিনেমা হয়। তাৰপিছত ডে 4 আহিছিলে। ডে 4টোৰ আৰু এটা ডে 4ও আছিলে আমাৰ কাৰণে ইণ্টাৰেষ্টিং, কিয়নো প্ৰথমবাৰৰ বাবে আমি আমাৰ বাহেতা চাৰিআলি বা আমাৰ গাঁওখনৰ বাহিৰত যাব লগা হৈছিলে। আমি উত্তৰ গুৱাহাটীত শ্বুট কৰিছিলোঁ। উত্তৰ গুৱাহাটীৰ যিটো জাহাজ ঘাট আছে তাত শ্বুট কৰিছিলোঁ। তাত এজন কিছু মানে কি বুলি কয়, কিছু পাগল টাইপ মানুহ এজনক আমি লগ পাইছিলোঁ। তাতো কিছু মানে হাস্যকৰ কাহিনী আছে, ডাইলগবোৰ কোৱাৰ ক্ষেত্ৰতে হওক বা গাড়ীৰ ক্ষেত্ৰতে হওক। তাৰ পৰা আহি আকৌ ৰাতি আমি পুলিচৰ শ্বটটো কৰিছিলোঁ, যিটো থানাৰ শ্বট। আমাৰ গোটেই ৰুমটো ক'লা কাপোৰেৰে আঁৰি দি তেনেকৈ ওপৰত লাইটটো দি কিনে, বাল্বটো দি কিনে পুলিচৰ শ্বটখিনি কৰিছিলোঁ। সেইদিনাখন লাষ্ট ডে আছিলে আমাৰ আটাইতকৈ ধুনীয়া দিন। মানে আমাৰ ডে 4টো মানে ভাল লগা দিন আছিলে, যিহেতু আমাৰ শেষ হ'ব। আৰু ডে 4ত আমাৰ লাষ্ট ডে প্ৰায় 11টা বাজিছিলে শ্বুটিঙত, প্ৰায় 11টা বাজিছিলে। আৰু আমি গম পোৱা নাছিলোঁ, যেতিয়া আমাৰ শ্বুটিং হৈ গ'ল ঘূৰি চাওঁ তেতিয়াহে গম পালোঁ যে 11টা বাজিল। কিন্তু আমি কেতিয়াও মানে অনুভৱটো হোৱা নাছিলে যে ইমান দেৰি হৈছে।
তেনেকৈ আমাৰ গাঁৱৰ মানুহখিনিৰো যথেষ্ট ছাপোৰ্ট আছে। গাঁৱৰ মানুহখিনিৰ ছাপোৰ্ট নহ'লে সম্ভৱ নহয়। আমাৰ যিমানখিনি ক্ৰাউড আছে গাঁৱৰ ক্ৰাউড, আমাৰ মহাবিদ্যালয় পূব কামৰূপ মহাবিদ্যালয়ৰ পৰা যথেষ্ট ছাপোৰ্ট আছে, ইনডাইৰেক্টলি হওক বা ডাইৰেক্টলি হওক। তাৰপিছত যিখিনিত আমাক এড দিছে NBR ডিজাইন, অসমীয়া মাৰ্কত আপোনালোকৰ এটা অসমীয়া মানে এপছ হয়, য'ত আপোনালোকে বস্তুবোৰ আপোনালোকে কিনিবও পাৰিব, চেল কৰিবও পাৰিব। NBR ডিজাইন বেজাইৰাত আছে, আৰু মাৰুতি ডিজাইনৰ কাৰণে কিবাৰ কাৰণে। তাৰপিছত ডুনেট আছে, .net আছে। তেনেকৈ মিডিয়া পাৰ্টনাৰ আছে আমাৰ খবৰ 24, তাৰপিছত আছাম নিউজ এজেঞ্চি আছে। সকলোকে ধন্যবাদ দিব লাগিব। তাৰপিছত এইখিনিত আছিল আমাৰ প্ৰডাকশ্যনৰ কথা। প্ৰডাকশ্যনৰ পিছত আহে আমাৰ প্ৰি প্ৰডাকশ্যনৰ কথা আহে। প্ৰি প্ৰডাকশ্যনত আমি প্ৰচাৰৰ কাৰণে বিভিন্ন মাধ্যম ইউজ কৰিছিলোঁ। প্ৰচাৰৰ কাৰণে আমি হিমাংশুদাৰ কাষত গৈছিলোঁ, দিক্ষুৰ কাষত গৈছিলোঁ। দিক্ষুদাৰ কাষত যোৱাত আমাক অংকিতাই বিশেষ সহায় কৰিছিল। অংকিতাৰ সহায় নহ'লে হয়তো নহ'লে। হিমাংশুদাকো এটা বিশেষ ধন্যবাদ আমি দিব লাগিব। তেখেতে ইমান ধুনীয়া কমেণ্ট এটা দিছে। আমাৰ চিনেমাৰ ট্ৰেইলাৰটো চাই তেখেতে খুব বেছি ভাল পাইছিলে, চিনেমাখনো ভাল পাইছে, শ্বেয়াৰ কৰিছে চিনেমাখন। ধনজিৎ ছাৰ, আমাৰ পূব কামৰূপ মহাবিদ্যালয় কম্পিউটাৰ ছায়েন্সৰ, তেখেতে আমাক ইকনমিকেলিয়ে হওক বা তেখেতে এক্টিঙো কৰিছে, বিভিন্ন ধৰণে আমাক সহযোগ কৰিছে। নেকিবদা আছে আমাৰ বায়'টচালিৰ ব্যৱসায়ী, গাঁৱৰ মানুহ আছে। আসিফ যোন আছে মই ক'লোঁ, যথেষ্ট সহায় কৰিছে। প্ৰীতমে কেমেৰাত ধুনীয়া কাম কৰিছে। ৰাণা আমাৰ বিহাইণ্ড দ্য চিন আছে। আমাৰ যিবোৰ ৰাতিৰ শ্বুট কৰা হৈছে তাত ৰাণাই কেমেৰাৰ আৰু লাইটৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছে, তাৰ হাত পুৰি গৈছে। তাৰপিছত আমি লাইটত মানে কিছু এই যিটো মাছৰ কণীৰ যিটো বাকলি থাকে, কণীৰ বাকলি মানে যিটো কণীত থোৱা থাকে, সেইটো আমি পুৰি কিনে তাত ছাইবোৰ ছিটাই দিয়া হৈছিলে যাতে কেমেৰা ভাল লাগে। তেনেকৈ বিভিন্ন ধৰণৰ এটা উমৈহতীয়া প্ৰচেষ্টাত এখন ভাল চিনেমা হ'বলৈ পালে। আপোনালোকে চিনেমাখন আদৰি ল'লে। যদিও কিছু চাউণ্ডৰ অসুবিধা আছে বাৰু, আৰু প্ৰতিশ্ৰুতি দিলোঁ আপোনালোকক নেক্সট টাইম হয়তো তেনেকুৱা চাউণ্ডৰ বা অন্য সমস্যা নাপায়। আমি যিমান পাৰোঁ 100% চেষ্টা কৰি গৈছোঁ। তাত মাজত কিছুমান ভুল ৰয়, আৰু যিহেতু আমাৰ ক'লোৱে সম্পদো আমাৰ তেনেই তাকৰ, কম সম্পদৰে এখন ভাল চিনেমা কৰাটো বহুত কষ্টকৰ হয়। কিন্তু আপোনালোকৰ মৰম সঁহাৰি পালে এই সকলোবোৰ কষ্ট আচলতে এটা সাৰ্থক ৰূপ পায়। আৰু আপোনালোকলৈ মোৰ শেষত এইটোৱে মিনতি, আপোনালোকে চিনেমাখন চাওক, মানি অন মাইণ্ড। এখন ভাল চিনেমাৰ দৰ্শক বা ভাল কামৰ দৰ্শক নাথাকে, সেইটো আমাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। মানুহে আজিকালি ভাল বস্তু চোৱাটো হয়তো অপ্ৰিয় হ'লেও সঁচা কথা কমাই দিছে। আপোনালোকে চিনেমাখন চাওক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। আমাক আপোনালোকৰ সহায়ৰ দৰকাৰ। নহ'লে আচলতে আমি বৰ্তি থকাটোৱে বহুত কষ্টকৰ হৈ পৰে, কিয়নো আমাৰ পিছফালে বহুত ডাঙৰ কোনোবা ইণ্ডাষ্ট্ৰী বা ডাঙৰ কোনোবা একো নাই যে আমাক ইকনমিকেলি বাৰে বাৰে সহায় কৰি থাকিব বা আমি বাৰে বাৰে তেনেকৈ কৰি থাকিব পাৰিম। আপোনালোকৰ মৰম আশীৰ্বাদে একমাত্ৰ আমাৰ সাহস সম্পদ, যিয়ে আমাক কণ্টিনিউ কৰাত বা আমি জখলা প্ৰডাকশ্যনৰ পৰা আৰু ডাঙৰ ভাল ফিল্ম কৰাৰ কাৰণে আমাক প্ৰেৰণা দিব। আৰু আমাৰ ফিল্মৰ অন্যতম উদ্দেশ্য হৈছে আমি সমাজৰ বাবে কাম কৰোঁ। ফিল্মৰ জৰিয়তে সমাজক কিবা এটা দিব চাওঁ, কিয়নো অডিঅ' ভিজুৱেল মাধ্যমেৰে মানুহক বহুত কিবা কিবি দিব পাৰি, আৰু ফিল্মে ৰেভলিউশ্যন আনিব পাৰে। আমি সেইটোৱে ফিল্মৰ জৰিয়তে চেষ্টা কৰি আহিছোঁ বাৰে বাৰে। আমাৰ সমূহ টিমটোৱে অকল মই নহয়, সকলোৱে কষ্ট কৰি আহিছে। সেইকাৰণে আচলতে এখন সুন্দৰ ফিল্ম তেনেকেই সম্পূৰ্ণ হ'ব পাৰে। সকলোৰে সহায় নহ'লে কিন্তু সেয়া অসম্ভৱ। আহিব আছে দিনৰ পৰদৰ কমকে গম পায়, ৰাতি লাইট মাৰিলে গম পালে। ৰাণা থাকি এনেকৈ ৰাণাই একদম এটা এনেকৈ দেখি
ফিল্মখন কৰি আমাৰ খুবেই ভাল লাগিছে আমাৰ যিমানখিনি আছে গ্ৰুপটোত গোটেইখিনি ভালকৈ কাম কৰিছে আৰু নোৱাৰাখিনি আমাৰ ডিৰেক্টৰ দাই ধুনীয়াকৈ শিকাই দিছে সেইকাৰণে বেছি ভাল লাগিছে আৰু প্ৰত্যেকক সহায় কৰিছে আচলতে কোনোবাই যদি কিবা নোৱাৰে সেইটো ধুনীয়াকৈ শিকাই দিছে সেইটো আটাইতকৈ ভাল লগা কথা আৰু তাৰ লগতে আপোনালোককতো ইতিমধ্যে আপোনালোকে গমে পালে যে আমি বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে যে প্ৰথম দিনা আমি বৰষুণৰ সন্মুখীন হ'লোঁ দ্বিতীয় দিনাও তেনেকুৱা লাইটৰ কিবা কিবি হ'ল তাৰপিছত তৃতীয় দিনা আটাইতকৈ ভাল লগা কথাটো হৈছে কি আমাৰ প্ৰথম শ্বট আছিল চাৰিআলি চকত যিটো মই ব্ৰেডটো চুৰ কৰি কিনে দৌৰি আহিব লাগে দৌৰি আহোঁতে চুৰ বুলি চিঞৰে তাৰপিছত কি কৰে মানুহে মোক তাত কোবাই ঘেৰি ধৰি কিনে যেতিয়া মানে কি শ্বটবিলাক লৈ আছিল তেতিয়া আমাৰ যিখিনি কাষ্টত আছে সেইখিনিতো ধুনীয়াকৈ কৰি আছে কিন্তু আটাইতকৈ মজাৰ কথাটো হৈছে যে বাহিৰৰ পৰা মানুহবিলাক আহি কিনে কি হৈছে সিহঁতে সুধি কিনে মানে কি মোক বচাব যায় আচলতে সিহঁতে গম পোৱা নাছিল যেতিয়া আকৌ যে কেমেৰাটো দেখে তেতিয়া আকৌ সিহঁতে মানে কি আঁতৰি যায় যে শ্বুটিং চলি আছে নেকি গতিকে তেনেকুৱা কিছুমান মজাৰ ঘটনা হৈছে তাৰপিছত যিটো আমাৰ ভিখাৰী শ্বটটো আছে যে পইচা খুজি থাকে তাতো আচলতে দুই এজনে অৰিজিনেল ভিখাৰী বুলি কিনে মানে কি পইচা দি গৈছিল আমাৰ কেমেৰাটো ৰাস্তাৰ সেইটো পাৰে আছে ভিখাৰীজনে এইটো পাৰে ৰাস্তাত ধুনীয়াকৈ কাঁহীখন লৈ এনেকৈ পইচা লাগে দাদা খাব পোৱা নাই মানুহে তাৰমানে ৰিয়েল বুলি ভাবিছে গতিকে পইচাটো আমি লৈছোঁ কিন্তু দেই কিন্তু খুব মজা লাগিছে সেইবিলাক আমাৰ ভাল লাগিছে গতিকে তেনেকুৱা ধুনীয়া মিঠা হেৰি আছে আমাৰ কামবিলাক কৰি খুবেই ভাল লাগিছে আৰু কৈছে যে ৰাতি 9টা 10টা বজালৈকে আমি কাম কৰিছোঁ গতিকে ভাগৰুৱা যদিও কিন্তু আমি খুব ধুনীয়াকৈ কাম কৰিছোঁ কামবিলাকত আমি ফাঁকি দিয়া নাছিলোঁ যিমান পাৰোঁ আমি নিজৰ ফালৰ পৰা 100% দিবলৈ ট্ৰাই কৰিছিলোঁ আৰু হয়তো সেইকাৰণে আমাৰ ছবিখন খুব ধুনীয়াকৈ এখন ছবি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে আপোনালোকে চায়ো সেইকাৰণে ভাল পাইছে তাত লাষ্টত কেৱল আমাৰ এটা ভুল ৰৈ গ'ল যে চাউণ্ডৰ সেইটো আৰু আচলতে আমি বহুতবাৰ চেক কৰিছিলোঁ চাউণ্ডটো তাৰপিছতো কিন্তু কিহৰ কাৰণে বা সেইটো ৰৈ গ'ল তাৰ বাবে আপোনালোকৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা মাগিছোঁ আৰু আমি চেষ্টা কৰিম অহা ফিল্মবিলাকত তেনেকুৱা আমি কোনো ভুল ত্ৰুটি নেৰোঁ বা এৰিবলৈ আমি যিমান পাৰোঁ সেইবিলাক টেষ্ট কৰি আপোনালোকক এটা বেষ্ট চিনেমা দিবলৈ ট্ৰাই কৰিম সেই প্ৰতিশ্ৰুতি ল'লোঁ আৰু অৱশেষত মই জখলা প্ৰডাকশ্যনৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ জগন্নাথ আমাৰ বগা হৈ আছে এতিয়া জগন্নাথ এফালে এইটো দি দিম ন আই এয়া এখেতে 2টাতকৈ 3টা লাইন কোৱা মই আজিলৈকে শুনা নাই কিন্তু ক'ব বুলি আশাবাদী লাষ্ট দিনা এই বঢ়িয়া আছে আমাৰ প্ৰীতমৰ টোপনিটো লগা নাই কালি কি টোপনি তাৰ আগফালে চব ধনা চশমা হ'ল চশমাযোৰ মুকুট লো এইবাৰ চা কাট বঢ়িয়া এইবাৰ আমাৰ ডাইৰেক্টৰ প্ৰতিদিনৰ প্ৰতিটো সমস্যাৰ দ্বাৰা তুমি দিয়া প্ৰতিটো শিক্ষাৰ বাবে তুমি দিয়া ফুটা ভকতৰ শপত আজিৰ পৰা যি কৰিম নিজৰ বাবে কৰিম মানুহৰ বাবে কৰিম লাষ্ট শ্বটৰ দিশে আমি যাই আছোঁ বাৰু বুজিলোঁ তহঁত জনবুজা শিক্ষিত ল'ৰা মেণ্টেলি ইমান দুৰ্বল কিয় আৰু চোৰ কৰা আইডিয়া ক'ত পালি চোৰ কৰা আইডিয়া ক'ৰ পৰা আহিল নমস্কাৰ মই ডেনিছ চাহাৰিয়া মানি অন মাইণ্ড আমিনুল হকৰ পৰিচালনাত মুক্তি পোৱা এখন অসমীয়া চুটি ছবি আৰু এই চুটি ছবিখনত মই বেকগ্ৰাউণ্ড মিউজিক কৰিছিলোঁ খুব ধুনীয়া এখন চুটি ছবি অলৰেডি ৰাইজে আদৰি লৈছে যিসকলে চোৱা নাই মই সকলোকে অনুৰোধ জনাইছোঁ চুটি ছবিখন সকলোৱে চাওক
আৰু এখন বাস্তৱধৰ্মী অসমীয়া চুটি ছবি। আৰু মই মানি অনলাইনৰ যিসকল কৰ্মকৰ্তা, যিসকল কলা কুশলী সকলোকে মই অভিনন্দন জনাইছোঁ। ধন্যবাদ। আমাৰ আটাইতকৈ বা আমাৰ সফলতাৰ আঁৰৰ কাহিনীটো হৈছে যে আমি সকলোৱে চিনেমাখনত 100% দিবলৈ চেষ্টা কৰিছোঁ, 100% পাৰালৈকে দিছোঁ আমি। আৰু আমাৰ যিটো জখলা প্ৰডাকশ্যন বা গোটেই মানি অন মাইণ্ড টিমটো এটা আমি পৰিয়ালৰ দৰে হৈছে। সেয়া এতিয়াও আমাৰ মাজত খুব মৰম বা এটা বান্ধোন এটা আছে। সেয়ে আমাৰ হয়তো সেই পৰিয়ালৰ দৰে হোৱাটোৱে আমাৰ চিনেমাখনৰ এটা অন্যতম সফলতা বুলি আমি ক'ব লাগিব। আৰু আমাৰ আঁৰত বহুত মানুহ আছে, আমাৰ মা আছে, দেউতা আছে, ভাত ৰান্ধি দিছে, আমাৰ গাঁৱৰ মানুহ আছে, তাৰপিছত মোৰ প্ৰত্যেকজন আৰ্টিষ্ট, মই নিজে আছোঁ, জগন্নাথ আছে, ৰিজাউল আছে, অংকৃতা আছে, নেকিব দা, ধনজিত ছাৰ, তাৰপিছত আমাৰ গাঁৱৰ মানুহ আছে, কাদিৰ মামা, কাদিৰ মোৰ মামা হয়, দাদুলকা আছে, তাৰপিছত বিভিন্নজনে আমাক ইকনমিকেলি যোনে যি পাৰে আমাক এইবাৰ সহায় কৰিছে, নহ'লে হয়তো চিনেমাখন পচিবলে নহ'লহেঁতেন। এই সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত এখন ভাল চিনেমা হয়তো আপোনালোকক দিবলৈ সক্ষম হৈছোঁ। আমাৰ চাইল্ড আৰ্টিষ্ট আছে, চাইল্ড আৰ্টিষ্ট প্ৰিয়া আছে, অংশুমান আছে, সিহঁত দুয়ো খুব ধুনীয়া কাম কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা মই কৈছোঁ যে সকলোৱে নিজৰ 100% দিছে। আৰু জখলা প্ৰডাকশ্যনটো বা মানি অন মাইণ্ডটো কোনো আনৰ ফিল্ম বা বেলেগৰ আনৰ ফিল্ম বুলি ভবা নাই। সকলোৱে নিজৰ ফিল্ম বুলি, নিজৰ মানে যিটো ভাল পাই কৰা কামটো নিজৰ বুলি কৰিছে। বিহাইণ্ড দ্য চিন মই কৈছোঁ, ৰাণা আছে, বহুত কষ্ট কৰিছে, আছিফে বহুত কষ্ট কৰিছে। সকলোৰে প্ৰচেষ্টাত এখন ভাল চিনেমা হৈছে, আমি দিবলৈ আপোনালোকক সক্ষম হৈছোঁ। আপোনালোকে চিনেমাখন চাওক। তাৰপিছত আকৌ আমাৰ যিখিনি স্পনচাৰ আছে, অসমীয়া মাৰ্ক আপোনালোকে তাত এটা অসমীয়া এপছ হয়, অসমৰ এপছ হয়, তেখেতসকলক আমি ছাপোৰ্ট কৰা জৰুৰী। যিহেতু অসমত ব্যৱসায় কৰাটো বহুত কষ্টকৰ, বা অসমীয়া মানুহে ব্যৱসায় নকৰে বুলি বদনাম আছে। তাত আপোনালোকৰ অসমীয়া মাৰ্কত আপোনালোকৰ বস্তুবোৰ বেচা কিনা কৰিব পাৰিব। তাৰপিছত আমাৰ NBR ডিজাইন আছে, NBR ডিজাইন বেজাৰৰ, তাত আপোনালোকে গাড়ীৰ ডিজাইন কৰিব পাৰিব, আপোনালোকৰ মাৰুতি কাৰ, নাইবা টি চাৰ্ট ডিজাইন কৰিব পাৰিব। যিটো আমাৰ জখলা প্ৰডাকশ্যনৰ টি চাৰ্টটো তাতে ডিজাইন কৰি আনিছোঁ। তাৰপিছত আমাৰ খবৰ 24 আছে, মিডিয়া পাৰ্টনাৰ, এছাম নিউজ এজেঞ্চি আছে। সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত এখন ভাল চিনেমা হয়তো কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ, আপোনালোকে আমাক আশীৰ্বাদ কৰক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, যিমান পাৰে শ্বেয়াৰ কৰক। চাওক আমি ক'ৰবাত আমি সেই ভিউৱাৰ্ছৰ ক'ৰবাত হয়তো অভাৱত ভুগোঁ, কিয়নো এটা বদনাম আছে, বা সেইটো হয়ো সঁচা কথা যে মানুহে ভাল বস্তু নাচায়। ভাল বস্তু কৰিলে পপুলাৰিটি হ'বলৈ বহুত কষ্ট লাগে। আমি পপুলাৰিটিৰ কাৰণে কাম কৰা বুলি নকওঁ, কিন্তু ক'ৰবাত সেইটো লাগেও। আমি নহ'লে কণ্টিনিউ কেনেকৈ কৰোঁ? আমাৰ অসমত ধৰক কি আছিলে, অসমত বিভিন্ন ধৰণৰ কিছুমান একেবাৰে কম নিম্ন মানদণ্ডৰ বস্তু চলি যায়। কোন আলি আছিলে কি, চকুৰ আলিৰ দৰে মানুহ আমাৰ অসমত মানে প্ৰতিষ্ঠিত হ'ব পাৰে। কিন্তু সেয়া ক'ৰবাত আমাৰ বাবে লাজৰ বিষয়। মই বিশেষ নকওঁ, আপোনালোকে আমাক ছাপোৰ্ট কৰক, ভাল চিনেমাবোৰ ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদ আমাক জৰুৰী। আমি বৰ্তি থকাৰ কাৰণে জৰুৰী, নহ'লে আমাৰ নিচিনা কোনোবা চিনেমা নিৰ্মাতাসকল যিসকলে স্বাধীনভাৱে কিবা এটা কাম কৰাৰ ইচ্ছা কৰিছে, আমাৰ সকলো টিমটো আমাৰ বাবে বৰ্তি থকাটো বা তাক কণ্টিনিউ কৰাটো বহুত কষ্টকৰ। সেইখিনিয়ে শেষত আপোনালোকক সকলোকে আকৌ এবাৰ চিনেমাখন চোৱাৰ বাবে, শ্বেয়াৰ কৰাৰ বাবে, বহুত মৰম দিয়াৰ বাবে বহুত ধন্যবাদ। আগলৈ চাই থাকিব জখলা প্ৰডাকশ্যন।